হেল্ল' ফ্ৰেণ্ডছ, মই কংকন ৰঙিয়াৰ পৰা আৰু আজি ৰাতিপুৱাতে গা পা ধুই ৰেডি, কাৰণ আমাৰ মন্দিৰত আছে বিষ্ণু পূজা। আৰু এইফালে আমাৰ ভাইটিক পিন্ধাই আছোঁ ধুতি, কাৰণ সি নাজানে। আৰু এতিয়া মন্দিৰত যাব ৰেডি, আমাৰ ঘৰৰ সন্মুখতে হয়। তো এইফালে মন্দিৰত আহি অলপ কিবা কানি কৰিলোঁ, অলপ সৰু সুৰা কাম আৰু এইফালে মন্দিৰত নাম প্ৰসংগ কৰি আছে। আৰু মোৰ পিছফালে এইটো আমাৰ ঘৰ আৰু এয়া মন্দিৰ। অলপ চলপ মানুহ আহিছে এতিয়া। আৰু এইফালে আমাৰ আইতাবিলাক বহি আছে। আৰু এতিয়া চাহ খোৱাৰ টাইম, মন্দিৰত চাহ খাই আছোঁ। তো আৰু অলপ পিছতে সেৱা কৰিব টাইম হৈ গ'ল, তো সেই মন্দিৰৰ ভিতৰত আহিলোঁ। আৰু এইফালে সেৱা পাতি কৰা হৈ গ'ল। আৰু এইখিনি আমাৰ গাঁৱৰ মানুহ সকলোখিনি আহিছে। আৰু এইফালে প্ৰসাদ পাতিবোৰ লৈ থ'ব আহিলোঁ ঘৰত। আৰু এইফালে ভোগ খোৱা সময় হৈ গ'ল, আৰু সকলোৱে খাই মেলি আমি অলপ ৰৈ দিছোঁ। এয়া সকলোৱে খাই আছে আৰু খোৱা লোৱা হৈ গ'ল। আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।